সাংবাদিকতাৰ গণসংযোগ অধ্যয়ন কেন্দ্ৰৰ আজিৰ বিশেষ অনুষ্ঠান বাৰ্তালাপলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজি আমাৰ বাৰ্তালাপৰ অতিথি হৈছে গোলাঘাট জিলাৰ এগৰাকী যুৱ লেখক, অৰ্থাৎ সামাজিকভাৱে সচেতন এগৰাকী যুৱক আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এগৰাকী সুদক্ষ ছাত্ৰ বিদ্যুৎ বিকাশ হাজৰিকা। নমস্কাৰ বিদ্যুৎ বিকাশ হাজৰিকা, আপোনাক স্বাগতম জনাইছোঁ আজিৰ বিশেষ অনুষ্ঠানলৈ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ইমানখিনি ব্যস্ততাৰ মাজতো আমাক ইমানকণ সময় উলিয়াই দিয়াৰ কাৰণে। সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি আমি আপোনাক কিছুমান প্ৰশ্ন কৰিম আৰু সেই প্ৰশ্নসমূহৰ আমি আপোনাৰ পৰা উত্তৰ ল'বলৈ চেষ্টা কৰিম। মোৰ আপোনালৈ প্ৰথম প্ৰশ্নটো হৈছে যে প্ৰথমবাৰৰ কাৰণে আমাৰ প্ৰজন্মটোৱে দেখিছোঁ যে সমগ্ৰ বিশ্বখন স্তব্ধ হৈ পৰিছে, বিশ্বৰ প্ৰতিটো খণ্ড স্তব্ধ হৈ পৰিছে। কৰোণা ভাইৰাছৰ যি মহা আতংক সমগ্ৰ বিশ্বতে তথা ভাৰতবৰ্ষতো এক নেতিবাচক প্ৰভাৱ পেলাইছে। এই কৰোণা ভাইৰাছক কেন্দ্ৰ কৰি আপোনাৰ প্ৰথম প্ৰতিক্ৰিয়া কি হ'ব? হয়, প্ৰায় কোভিড-19 বিশ্বত সন্ত্ৰাসৰ সৃষ্টি কৰা প্ৰায় 10 মাহেই হ'ল। তো সকলো আবাল বৃদ্ধ বনিতা সকলোৱে ইয়াৰ ভুক্তভোগী হৈছে। কোনো এটা প্ৰজন্ম ইয়াৰ পৰা হাত সাৰি যাব পৰা নাই। লাগে তেওঁলোক স্কুলৰ শিক্ষাৰ্থীয়ে হওক বা তেওঁলোক বৃদ্ধই হওক বা কৰ্মসূত্ৰে বিভিন্ন স্থানত কাম কৰি থকা মানুহেই নহওক কিয়, সকলোৱে ইয়াৰ বেয়া ফলসমূহ ভুগিবলগীয়া হৈছে। তো বিভিন্নজনে নিজৰ কৰ্মক্ষেত্ৰৰ পৰা গুচি আহিবলগীয়া হৈছে। শিক্ষাৰ্থীসকল বিদ্যালয়লৈ যাব পৰা নাই। বিশ্ববিদ্যালয়ৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ বহুমূলীয়া যিকেইটা বছৰ তেওঁলোকে লোকচান কৰিছে। কিন্তু আমি হতাশ হ'ব নালাগে। আমি ইয়াৰ সৈতে মোকাবিলা কৰি আমি নিজৰ মাজত থকা যিখিনি স্কিল বা টেলেণ্টখিনিক আমি বিচাৰি এই সময়ছোৱাত আমি নিজকে অলপ আগতকৈ ইম্প্ৰুভ কৰিবলৈ চেষ্টা কৰিব লাগে। একতা বজাই ৰাখিব লাগে। দৰজাখন মাৰি থ'লেও মনৰ দৰজাখন মানুহে সদায় খুলি থ'ব লাগে, তেতিয়া আমাৰ নিশ্চয় এনেকুৱা এটা পৰিস্থিতি হ'বলৈ গৈ আছে নেকি যে কৰোণা ভাইৰাছক একাষৰীয়া কৰি বা কৰোণা ভাইৰাছক লগত ৰাখিয়ে আমি নিজৰ কামবোৰ কৰি যাব লাগিব? কাৰণ কৰোণা ভাইৰাছ এনেকুৱা এটা উৎসৱ নহয় যে এটা নিৰ্দিষ্ট দিনত শেষ হৈ যাব, কিন্তু আমি তাৰ লগতে আমি জনসাধাৰণে ৰৈ থাকিব লাগিব ন যে কেতিয়া শেষ হ'ব, বা তাৰ ভেকচিন নহালৈকেতো ৰৈ থাকিব নোৱাৰি। মানুহৰ জীৱনৰ কথা আছে, জীৱনটো উদযাপন কৰিবই লাগিব, জীৱন পৰিচালিত হ'বই লাগিব। গতিকে কৰোণা ভাইৰাছক লগত লৈ আমি মানুহে জীৱন নিৰ্বাহ কৰিবলৈ শিকিবলগীয়া এটা অৱস্থা আহি পৰিছেহি নেকি বৰ্তমান সময়ছোৱাত? হয়, আপুনি ঠিকেই কৈছে। তো যিহেতু এতিয়া বিজ্ঞানসন্মতভাৱে মানুহ বহুত আগবাঢ়ি গ'ল, গতিকে আজিৰ পৰা 100 বছৰ আগত হোৱা যিটো মহামাৰী, তাত হয়তো মানুহ থমকি ৰ'বলগীয়া হৈছিল ইয়াৰ লগে লগে। কিন্তু বৰ্তমান সময় ইমান প্ৰচুৰভাৱে জোৰকৈ আগবাঢ়ি গৈছে যে মানুহ এবছৰ দুবছৰ ইয়াৰ লগত স্থবিৰ হৈ থাকিব নোৱাৰে। গতিকে আমি এই কৰোণা ভাইৰাছৰ মহামাৰীৰ লগতে আমি নিজৰ জীৱন যাত্ৰাও আগবঢ়াই নিব লাগিব। কিন্তু এইটো সজাগ হৈ থাকিব লাগিব যাতে আমি সেই বেমাৰৰ পৰাও বাচি থাকিব পাৰোঁ। তাৰ কাৰণে আমি নিজৰ ফালৰ পৰা কৰিব পৰা সকলোখিনি কাম, যেনে ছ'চিয়েল ডিষ্টেঞ্চিং বা মাস্ক ব্যৱহাৰ কৰা কাম, সামাজিক অনুষ্ঠানবিলাকৰ পৰা নিজকে এৰাই চলা, সেইখিনি মানি চলি নিজৰ কৰ্তব্যত আমি আগবাঢ়ি যাব লাগিব। নহ'লে যদি সেইটো কৰা নহয়, দেশৰ অৰ্থনীতি, দেশৰ যিবিলাক উন্নতি, সেইখিনি স্থবিৰ হৈ যোৱাৰ আশংকা বাঢ়ে। আৰু কৰোণা ভাইৰাছৰ প্ৰতি যিখিনি সাৱধানতা অৱলম্বন কৰিব লাগিব তাৰ পৰা ৰোগটোৰ পৰা বাচি থাকিবলৈ, সেইখিনিতো সাৱধানতা অৱলম্বন কৰিব লাগিবই। তাৰ লগতে চৰকাৰ যিখিনি নীতি নিৰ্দেশনা সেইখিনিওতো মানি চলিব লাগিব। অৰ্থাৎ সেই গোটেইখিনি বস্তু মানি চলি এটা প্ৰক্ৰিয়াৰ জৰিয়তে মানুহে জীৱন যাপন কৰিবলৈ শিকিব লাগিব। হয়, নিশ্চিতভাৱে তেনেকেই চলিব লাগিব। নহ'লে যদি এফালে বাচিবলৈ যাওঁ আনফালে আমি তললৈ যাব লাগিব, বা আনফালে যদি আমি ভাল কৰিবলৈ যাওঁ সিফালে আমাৰ দেহৰ কাৰণে বেয়া হ'ব। গতিকে দুইটাকে আমি বেলেঞ্চত ৰাখি আমি নিয়মিতভাৱে যিখিনি কৰিব লাগে, ন্যূনতম কামখিনি যিখিনি আমাৰ কাৰণে প্ৰয়োজনীয় সেইখিনি কৰি আৰু মানে বেমাৰটোৰ প্ৰতি সজাগ হৈ পেলাই আমি নিজৰ জীৱনটো চলাই নিয়াটো ভাল। যে কৰোণা ভাইৰাছৰ যি নেতিবাচক প্ৰভাৱ পৰিছে সমগ্ৰ বিশ্বতে ইয়াৰ এটা বেলেগ এটা প্ৰতিক্ৰিয়া হৈছে, সকলোৱে বেলেগ বেলেগ ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আৰু অসমৰ প্ৰেক্ষাপটত যদি চাওঁ তেনেহ'লে কোনকেইটা খণ্ডত বেছিকৈ প্ৰভাৱ পৰিছে, নেতিবাচক প্ৰভাৱ কোনকেইটা খণ্ডত বেছিকৈ প্ৰভাৱ পৰিছে? আচলতে বিভিন্ন খণ্ড বুলি ক'লে বিশ্বৰ যিটো চিনেৰিঅ' তাতকৈ অসমত প্ৰেক্ষাপটটো অলপ বেলেগ হয়। যিহেতু অসমখন বিশ্বৰ বিভিন্ন ঠাইতকৈ অলপ সুকীয়া, নিজৰ নিজৰ সুকীয়া বৈশিষ্ট্য আছে। প্ৰথম খণ্ড যিটো আটাইতকৈ বেছিকৈ প্ৰভাৱান্বিত হৈছে এতিয়া, সেইটো হৈছে কৃষিখণ্ড। কিয়নো অসমৰ বেছিভাগ মানুহ, 80% বেছি মানুহ প্ৰত্যক্ষভাৱে হওক বা পৰোক্ষভাৱে হওক কৃষিখণ্ডৰ লগত জড়িত হৈ থাকে।
আৰু বাকী 20% মানুহো খুব বেছি ধনী নহয় গতিকে তেওঁলোকো এক প্ৰকাৰে কৃষিখণ্ডৰ লগত জড়িত বুলি ক'ব পাৰি গতিকে প্ৰত্যক্ষভাৱে যিসকল মানুহ কৃষিৰ লগত জড়িত হৈ থাকে তেওঁলোকৰ বিভিন্ন ধৰণৰ সমস্যা হৈছে যেনে তেওঁলোকে এখন বজাৰ পোৱাৰ পৰা ব্যাহত হৈছে তেওঁলোক গতিকে তেওঁলোকৰ উপাৰ্জন কমি যাব আৰু উপাৰ্জন কমি যোৱাৰ লগে লগে তেওঁলোকৰ যিটো ষ্টেণ্ডাৰ্ড অফ লিভিং জীৱনশৈলীটো নিম্নগামী হোৱা দেখা যায় গতিকে কৃষি যিটো অৰ্থনীতি বুলি কয় অসমৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ যেতিয়া কৃষি অৰ্থনীতিটো ভাগি যাব অসমৰ অৰ্থনৈতিক অৱস্থা নিজে নিজেই তললৈ গুচি যাব চ' প্ৰথম খণ্ডটো হৈছে কৃষিখণ্ড দ্বিতীয়তে যদি আমি ক'বলৈ বিচাৰোঁ দ্বিতীয় খণ্ডটো হৈছে পৰ্যটন বিভাগ যিহেতু অসমত বিভিন্ন পথ আছে আৰু বিভিন্ন দেশী বিদেশী পৰ্যটনে ইয়াত আহে আৰু ইয়াৰ পৰা যথেষ্ট ৰেভিনিউ কালেকশ্যন অসমত হয় চ' এইটো বন্ধৰ কাৰণে লকডাউনৰ কাৰণে দেশী বা বিদেশী হওক কোনো মানুহ পৰ্যটনস্থলীলৈ আহিব পৰা হোৱা নাই গতিকে বা আহিব পৰা হৈছে যদিও তেওঁলোকে নিজৰ শংকাৰ কাৰণে তেওঁলোক অহা নাই গতিকে টুৰিজিম ছেক্টৰৰ প্ৰায় জিৰ' বুলি ক'ব পাৰে বা মাইনাছত ক'ব পাৰি কাৰণ তেওঁলোক সেই অঞ্চলবিলাক ভাল কৰিবৰ কাৰণে তেওঁলোকে খৰচ কৰিব থাকিবলগীয়া হৈছে কিন্তু তেওঁলোকৰ আয়টো হোৱা নাই গতিকে সেইটো এটা দ্বিতীয় এটা খণ্ড তৃতীয়তে যিটো আমি স্মল ইণ্ডাষ্ট্ৰি বুলি কওঁ বা কুটিৰ শিল্প বুলি আমি কওঁ কটেজ ইণ্ডাষ্ট্ৰি সেইটো এটা বৃহৎ ক্ষতিসাধন হৈছে যিহেতু অসমৰ বিভিন্ন অঞ্চল কুটিৰ শিল্পৰ লগত জড়িত তেওঁলোকৰ জীৱনশৈলী বা আয় তেওঁলোক একমাত্ৰ সেইবিলাকৰ ওপৰতে নিৰ্ভৰ কৰি থাকে গতিকে ইয়াৰ বন্ধৰ কাৰণে তেওঁলোকে যিবিলাক কেঁচামাল তাৰ কাৰণে লাগে ৰ মেটেৰিয়েল ছাপ'জ বেম্বু ইণ্ডাষ্ট্ৰিৰ কাৰণে হওক বা বাঁহ বেতৰ সামগ্ৰী বা ধৰা হওক মাটিৰ শিল্প বনোৱা সেইবিলাকৰ কাৰণে তেওঁলোকে কি হয় কেঁচামালখিনি কঢ়িয়াব পৰা হোৱা নাই গতিকে সেই খণ্ডটো ব্যাপকভাৱে ক্ষতি হৈছে যিহেতু তেওঁলোকৰ অন্য এটা উপাৰ্জনৰ দিশ নাথাকে গতিকে এনে ক্ষেত্ৰত দেখা যায় যে মানুহবিলাক বিভিন্ন খণ্ডৰ পৰা বেলেগ খণ্ডলৈ প্ৰব্ৰজিত হ'বও পাৰে কিন্তু অসমৰ ক্ষেত্ৰত সেয়া বৰ সহজ নহয় কিয়নো ইয়াত ফ্লেক্সিবিলিটি অলপ কম থাকে চৰকাৰী স্কিমবিলাকৰ ক্ষেত্ৰতে হওক বা তেনেকুৱা গতিকে এটা বৃহৎ ক্ষতিসাধন অসমৰ প্ৰেক্ষাপটত যদি চাওঁ এই নিবনুৱা সমস্যাটোক কেন্দ্ৰ কৰি তেতিয়াহ'লে কৰোণা ভাইৰাছৰ কাৰণে এই নিবনুৱা সমস্যাটোৰ প্ৰতিও ভাবুকি আহিছে কিয়নো অসমৰ বাহিৰত বহুখিনি যুৱকে ইতিমধ্যে কাম কৰি আছে তেওঁলোকে তাত এটা উপাৰ্জনৰ মানে আৰ্হি হিচাপে তাত কাম কৰি আছে কিন্তু কৰোণা ভাইৰাছৰ যিটো লকডাউন দিলে সেই লকডাউনৰ কাৰণে বহুতো অসমীয়া যুৱক যুৱতী কেন্দ্ৰীয় ৰাজ্য চৰকাৰে ঘৰলৈ তেওঁলোকক উভতাই আনিলে অলৰেডি 26 লাখ নিবনুৱা অসমত আছে 26-27 লাখ নিবনুৱা কিন্তু এতিয়া তেওঁলোক আহি যোৱাৰ লগে লগে যি নিবনুৱাৰ সংখ্যা সেইটো আৰু বাঢ়ি গ'ল গতিকে এই ক্ষেত্ৰত আপুনি কি ক'ব যে নিবনুৱা সমস্যাটো ইতিমধ্যে এইটো সমাধান কৰিবলৈ যথেষ্ট প্ৰব্লেম হৈছে চৰকাৰৰ কি ক'ব হয় নিশ্চিতভাৱে যিহেতু যিবিলাক ল'ৰা ছোৱালী বাহিৰত কাম কৰি আছিল তেওঁলোক অসমলৈ উভতি আহিছে তো সেইকাৰণে কি হ'ব অসমত যিখিনি নিবনুৱা সমস্যা অলৰেডি ইমানখিনি আছেই তো সেইখিনি বাৰ্ডেনখিনি আৰু পৰিব অসমৰ ওপৰত যিহেতু তেওঁলোকে কি কৰিব লাগিব যিহেতু চৰকাৰী খণ্ডত নিয়োগৰ সুবিধা যথেষ্ট সীমিত খুব কম শতাংশ মানুহে চৰকাৰী খণ্ডত নিয়োজনৰ সুবিধা পায় গতিকে তেওঁলোকে আত্মনিৰ্ভৰশীলতাৰ পথ বাছি লোৱাটো মই উচিত বুলি ভাবোঁ বিভিন্ন আঁচনি চৰকাৰে লৈছে ৰাজ্য চৰকাৰে হওক বা কেন্দ্ৰীয় চৰকাৰে হওক তাৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰে যিখন আত্মনিৰ্ভৰশীল ভাৰত যদি উপযুক্তভাৱে তাৰ ইমপ্লিমেণ্ট হয় তো তাৰ ভাল প্ৰভাৱ ল'ৰা ছোৱালীবিলাকে পাব দ্বিতীয়তে অসম চৰকাৰৰ বিভিন্ন আঁচনি 50,000 টকাকৈ ল'ৰা ছোৱালীক দিছে খেতি কৰিবৰ কাৰণে বা তেওঁলোকে নিজৰ স্বনিৰ্ভৰশীল কিবা কৰিবৰ কাৰণে সেইটো এটা ভাল ফল দ্বিতীয়তে এটা কথা ক'ব বিচাৰোঁ যে অসমত বিভিন্ন কেন্দ্ৰত যথেষ্ট প্ৰচুৰ পৰিমাণে সম্ভাৱনীয়তা আছে যেনে ধৰা হওক কৃষিখণ্ডত আছে নতুন নতুন যিহেতু অসম নদী মাতৃক নদীৰ পৰা আমি বিভিন্ন নতুন পদ্ধতি বায়'ফ্লক ফাৰ্মিং হওক বা সেইখিনি আমি কৰিব পাৰোঁ বা তাৰ ওপৰত ভিত্তি কৰি অসমত যথেষ্ট পৰিমাণে হাবি আছে তাৰ ওপৰত আমি বেম্বু ইণ্ডাষ্ট্ৰি খুলিব পাৰোঁ যথেষ্ট পৰিমাণে অসমত ফল মূলৰ খেতি হয় তাৰ ওপৰত আমি ফ্ৰুইটছ যিবিলাক স্মল স্কেল ইণ্ডাষ্ট্ৰি জুইচ বনোৱা ইণ্ডাষ্ট্ৰি সেইবিলাক কৰিব পাৰে কিন্তু অকণমান সহায়ৰ প্ৰয়োজন হয় যে তেওঁলোকে যে কৃষি লোন পাওক বা তেওঁলোকে অলপ গভৰ্ণমেণ্টৰ ফালৰ পৰা বা অন্যান্য সংস্থাৰ ফালৰ পৰা তেওঁলোকে অৰ্থনৈতিকভাৱে অলপমান সকাহ পাওক যদি সেইখিনি দিব পৰা যায় অসমত টেলেণ্টৰ অভাৱ নাই ল'ৰা ছোৱালীবিলাকৰ মাজত তেওঁলোকে মই ভাবোঁ তেতিয়া নিজৰ স্বনিৰ্ভৰশীলতাৰ বাট প্ৰশস্ত কৰিব পাৰিব আৰু যিটো নিবনুৱা সমস্যাৰ হেঁচা অসমত ইমান দিনে পৰি আছে তাৰ পৰা যথেষ্ট পৰিমাণে উপশম পাব পাৰিব বুলি মই ভাবোঁ আৰু এনেকুৱা এটা ট্ৰেডিশ্যনেই বনি গৈছে যে চৰকাৰী চাকৰি প্ৰত্যেক ঘৰৰ মানুহক কোনোবা এজনে আশা কৰেই আৰু সেইকাৰণে তেওঁলোকে বিভিন্ন পৰীক্ষাত অৱতীৰ্ণও হৈছে কিন্তু কথাটো হৈছে যে এনেকুৱা এটা পৰিস্থিতি আহি পৰিছে যে
নিজকে নিজে কিবা এটা কৰাৰ চিন্তা কৰিব লাগিব সদায় চৰকাৰী চাকৰিৰ কাৰণে মানে আশা কৰি থাকিলেতো নহ'ব এনেকুৱা কিন্তু আমাৰ অসমত এই প্ৰক্ৰিয়াটো খুব কম আছে এনেকুৱা এটা ব্যৱস্থা খুব কম আছে যে অসমৰ ল'ৰা ছোৱালীয়ে নিজেই কিবা এটা নকৰে কিন্তু চৰকাৰী চাকৰিৰ ওপৰত বেছি নিৰ্ভৰশীল হয় কি ক'বা এই ক্ষেত্ৰত তুমি সেইটো হয় সকলোৰে চৰকাৰী খণ্ডৰ চাকৰিৰ প্ৰতি এটা উইলিংনেছ থাকে নেচাৰেল উইলিংনেছ এটা থাকে কিয়নো সেই তাৰ পৰা যিটো ছিকিউৰিটি বেছি অনিশ্চয়তাটো তাত কম কিন্তু বহু ক্ষেত্ৰত দেখা যায় যে চৰকাৰী চাকৰিত কৰিও বিভিন্ন মানুহ মই নামখিনি বৰ্তমান পাহৰি গৈছোঁ তেওঁলোকে চৰকাৰী খণ্ডৰ চাকৰি এৰিও তেওঁলোকে ব্যৱসায় আৰম্ভ কৰিছে প্ৰথম কথা যে অসমত ব্যৱসায় খণ্ডটো কমি থকাৰ কাৰণটো হৈছে ইয়াত যিটো মটিভেশ্যন লাগে ব্যৱসায় কৰিবৰ কাৰণে সেইটো বা গাইডেন্স যিখিনি প্ৰয়োজন হয় অসমত যথেষ্ট পৰিমাণে কম বা অসমত ডাঙৰ ডাঙৰ ব্যৱসায়ো ইয়াৰ পৰা কম বা আমুলৰ লেখীয়া যিখিনি ব্যৱসায় বা তেনেকুৱা খুব কম হয় যদিও অসমৰ পৰা যিবিলাক ফল মূলেই হওক বা অসমৰ পৰা বিভিন্ন মাছ হওক বাহিৰলৈ যায় ৰপ্তানি হয় গতিকে সেইখিনি যদি আমি বাহিৰলৈ ৰপ্তানি কৰাৰ সলনি অসমতে যদি সুবিধা পায় যদি অসমত কোল্ড ষ্ট'ৰেজ যথেষ্ট পৰিমাণে থাকে যদি অসমত মেচিনেৰী ভালদৰে দিয়ে বা যদি অসমৰ যিটো আনঅৰ্গেনাইজ ছেক্টৰৰ কামখিনি ছাপ'জ দৰ্জীজন হওক বা চুলি কটা মানুহজন হওক তাক যদি বেলেগ দেশৰ লেখীয়াকৈ উন্নত দেশবিলাকৰ লেখীয়াকৈ যদি এটা ষ্টেণ্ডাৰ্ড অফ লিভিং হিচাপে যদি মানুহক গণ্য কৰে সেই মানুহখিনি মই আশা কৰোঁ যে তেওঁলোকে সেই কামটো কৰি ভাল পাব আৰু হীনমন্যতাত ভোগাৰ পৰা তেওঁলোক আঁতৰি যাব ৰাজনীতিৰ ক্ষেত্ৰখনলৈ যিহেতু বিধানসভা নিৰ্বাচন সমাগত প্ৰত্যেকটো ৰাজনীতি দলে ইতিমধ্যে নিজৰ নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ কৰি দিছে প্ৰস্তুতি তুংগত হৈ উঠিছে কিন্তু এইবাৰ আনবাৰৰ দৰে নিৰ্বাচন অলপ পৃথক হ'ব কিয়নো কৰোনা ভাইৰাছৰ যি মহা আতংক সমগ্ৰ বিশ্বতে প্ৰভাৱ বিস্তাৰ কৰাৰ লগতে অসমতো কোনো ব্যতিক্ৰম নহয় আৰু সেই কৰচাপি আহিছে ৰাজনীতি নিৰ্বাচন গতিকে কেম্পেইনিঙৰ ক্ষেত্ৰত ৰাজনৈতিক দলসমূহে কেনেদৰে মোকাবিলা কৰিব এই অৱস্থা হয় ৰাজনৈতিক দলবিলাকে যদিও ফৰ্মেলি তেওঁলোকে কেম্পেইনিং কৰা নাই কিন্তু দেখা পোৱা গৈছে যে তেওঁলোকে পৰোক্ষভাৱে কেম্পেইনিঙত জড়িত হৈ গৈছে যে কৰোনাৰ মহামাৰীৰ মাজতো বা যিয়ে নহওক সকলোৱে ৰাজনীতিবিদেই হওক বা সাধাৰণ নাগৰিকে হওক এই যিখিনি প্ৰট'কল আছে COVID-19 সেইখিনি খুব ষ্ট্ৰিক্টলি মানি চলাটো প্ৰয়োজন যিহেতু আমাৰ শেষৰ 20টা দিন বা এমাহ যদি চাওঁ যিটো আমাৰ ইনক্ৰিজিং ৰেট যিটো পেচেণ্টৰ সি যথেষ্ট পৰিমাণে বাঢ়ি গৈছে আৰু আশা কৰা মতে WHO প্ৰকাশ কৰা মতে 2021 চনৰ প্ৰথম যিটো কোৱাৰ্টাৰ তালৈকে ভেকচিন অহাৰ সম্ভাৱনা আছেগৈ শেষৰ ফালে গতিকে যিহেতু আমাৰ ইলেকশ্যন এপ্ৰিল মে মাহত অনুষ্ঠিত হ'ব যদি ভেকচিন আহে তেতিয়াৰ কথা অলপ সুকীয়া হ'ব যদি নাহে মই ভাবোঁ ইলেকশ্যন বিভিন্ন দেশৰ নিচিনাকৈ বা আমাৰ অসমতো যেনেকৈ BTCত পিছ পৰি গৈছে চ' পিছপৰাৰ সম্ভাৱনা যথেষ্টখিনি আছে একাংশ শিল্পী সমাজৰ সদস্যই ৰাজনীতিৰ পথাৰখনত ভৰি দিলে কোনোবাই কংগ্ৰেছত যোগদান কৰিলে আৰু কোনোবাই বিজেপিত যোগদান কৰিলে আৰু কোনোবাই আন কোনোবা দলত যোগদান কৰিলে আৰু সেই প্ৰত্যেকজন সদস্যই এটা সময়ত জাতিধংকী যিখন সেই বিৰোধী আন্দোলনৰ তেওঁলোক সদস্য আছিলে অৱশ্যে কিছুমানে নিজৰ স্থিতিত এতিয়াও অটল আছে কিন্তু এনেকুৱা এটা অৱস্থা হ'লহি নেকি যে যিখন বিৰোধী আন্দোলন আছিলে সেই বিৰোধী আন্দোলনখনৰ পৰাই এই একাংশ সদস্যই শিল্পী সমাজৰ একাংশ সদস্যই ৰাজনীতিত নমাৰ এটা সুবিধা গ্ৰহণ কৰিলে নেকি আচলতে ৰাজনীতিলৈ যোৱা কথাটো নিজৰ ব্যক্তিগত স্বাধীনতা থাকে সকলোৰে গতিকে তেওঁলোকৰ ব্যক্তিগত স্বাধীনতাক মই একো নকওঁগৈ কিন্তু অসমৰ মানুহৰ মাজত যিখিনি সন্দেহৰ ভাৱ এতিয়া সৃষ্টি হৈছে সেইটো নিশ্চিতভাৱে আহিব লাগে কিয়নো যিসকল আগৰ স্থিতিত বা এতিয়াও অটল আছে সেইসকলক বাদ দি মই কথাখিনি কৈছোঁ আন্দোলন যেতিয়া হৈছিল তেতিয়া কিছুমান শিল্পীয়ে ইয়াৰ আন্দোলনৰ ফলীয়া হৈ পেলাই ৰাজপথলৈ ওলাই আহিছিল তেওঁলোকে আগৰ যিটো দল সেইখিনি এৰি থৈ আহি ইয়াত জইন হৈছিল পিছত আকৌ দেখা গ'ল যে তেওঁলোক তালৈ আকৌ নতুনকৈ যাত্ৰা আৰম্ভ কৰিছে গতিকে দেখা যায় যে যিসকল শিল্পী বুলি আচলতে শব্দটো ক'বলৈ বেয়া লাগে যিসকল কৰ্মী সাংস্কৃতিক কৰ্মী তেওঁলোকে এটা ৰাইজৰ মাজত সংশয় হৈছে তেওঁলোক যিভাৱেই নাযাওক সেইটো তেওঁলোকে জানিব ব্যক্তিগতভাৱে কিন্তু ৰাইজৰ মনত এটা সংশয় হৈছে যে তেওঁলোকে এই আন্দোলনটোৰ সুবিধা গ্ৰহণ কৰি তাৰ সেইটোক জখলা হিচাপে লৈ নিজৰ ৰাজনৈতিক পথাৰখনলৈ গতি কৰিছে বুলি ভাবোঁ আৰু এই শিল্পীসকলৰ যি এই কাণ্ডটো ঘটিছে বা কোনোবাই দলত যোগদান কৰিছে কিন্তু তাৰ কাৰণে কিছুমান মানুহে কি কৰিছে যে সমগ্ৰ শিল্পী সমাজকেই দোষাৰোপ কৰিছে কিন্তু এনেকুৱাটো নহয় ন যে শিল্পী সমাজতো এই ক্ষেত্ৰত কোনো দুখ নাই কাৰণ ৰাজনীতিত জইন কৰাটো তেওঁলোকৰ নিজস্ব এটা মানে সিদ্ধান্ত গতিকে এই ক্ষেত্ৰত মানে অলপমান
শিল্পী সমাজক ক'ৰবাত নহয় ক'ৰবাত মানে দোষাৰোপ কৰাটো জাষ্টিফাইড হোৱা নাই? তেওঁলোক ব্যক্তিগত সিদ্ধান্ত, কিন্তু যিটো সময়ত তেওঁলোক যোগদান কৰিছেগৈ, মানে এফালে আন্দোলন শেষ হৈছে, তাৰপাছত নতুন দল গঠন হৈছে বা ইলেকশ্যন আহি আছে, গতিকে ইমান লৰালৰিকৈ তাত জইন কৰাতকৈ তেওঁলোক হয় আগতেই কৰিব পাৰিলেহেঁতেন বা তেওঁলোক নিজৰ স্থিতিত অটল থাকিব লাগিছিল। শিল্পীসকল, মই ভাবোঁ, মোৰ ব্যক্তিগত মতামত, শিল্পীসকল শিল্পকৰ্মৰ লগতে জড়িত হৈ থাকিব লাগে। যদি তেওঁলোক ৰাজনীতিলৈ যায়ো, বিভিন্ন গৈছে শিল্পী, তেওঁলোক নিজৰ স্থিতিত অটল থকাটো ভাল। তেতিয়া ৰাইজে তেওঁলোকৰ মাজত সন্দেহৰ দৃষ্টিৰে নাচায় আৰু তেতিয়া তেওঁলোক ৰাইজৰ প্ৰিয় শিল্পী হৈ থকাত সুবিধা হ'ব। শেহতীয়াকৈ সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যি সন্মিলিত প্ৰচেষ্টাত এটা নতুন ৰাজনৈতিক দল গঠিত হৈছে। এইবাৰ সাধাৰণ নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতা কৰা লক্ষ্যৰে, যিটোৰ নাম হৈছে অসম জাতীয় পৰিষদ। আপুনি কি ভাবে যে অসমৰ বিশ্বাস এই দলটোৱে অতি সোনকালে জয় কৰিব পাৰিবনে? এইটো এটা ট্ৰেণ্ডিং কুৱেশ্যন। গতিকে এতিয়াই ক'বলৈ বেয়া, যিহেতু দলটো জন্ম হৈছেহে, বেছি দিন হোৱাই নাই, আনুষ্ঠানিকতাখিনি আছে। কিন্তু অসমৰ বিভিন্ন ছ'চিয়েল মিডিয়াই বা ইলেক্ট্ৰনিক মিডিয়াতে দেখা পোৱা গৈছে যে অসমৰ যুৱ চামটোৱে বিশেষকৈ বা অসমৰ মানুহখিনিয়ে এই যিখিনি দুৰ্নীতি বা যিখিনি শোষণৰ পৰা হাত সাৰিবৰ কাৰণে বিজেপিয়ে হওক বা কংগ্ৰেছেই হওক এটা নতুন দল বিচাৰিছে। আৰু সেই নতুন দলটো কোনো এখন মঞ্চৰ পৰাই বিচৰা নাছিল। সকলো আঞ্চলিক দল, সংগঠন, সৰু বৰ সকলো মিলিত প্ৰচেষ্টাত এখন মঞ্চ তৈয়াৰ হোৱাটো সকলোৱে বিচাৰিছিলে। কিন্তু এতিয়া দেখা গৈছে যে বিভিন্ন দলক ইয়াত অন্তৰ্ভুক্ত কৰা হোৱা নাই। বহুত সময়ত তেওঁলোক নিমাতে আছে। গতিকে এইটো এটা স্বাভাৱিক যে যিখিনি যুৱচাম বা মানুহৰ মাজত, অসমৰ গাঁৱৰ মানুহৰ মাজত, একো বুজি নোপোৱা মানুহৰ মাজত যে এই দলটোৱে কিমানখিনি বিশ্বাসৰ জয় কৰিব পাৰিছে, সেইটোত মোৰ সন্দেহ আছে। হ'লেও দেখা পোৱা যাব অনাগত দিনত তেওঁলোক কেনেদৰে। বিকাশ হাজৰিকা, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমানখিনি সময় আমি আলোচনা কৰিলোঁ অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে। প্ৰিয় দৰ্শক, ইমান সময় আমি আলোচনা কৰিলোঁ অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত থকা কিছুমান কথা। আলোচনা কৰিলোঁ কৰোণা ভাইৰাছৰ যি প্ৰভাৱ সমগ্ৰ বিশ্বতে কেনেদৰে পৰিছে, কেনেকুৱা খণ্ডত প্ৰভাৱ পৰিছে, অসমৰ প্ৰেক্ষাপটত কি হৈছে। গতিকে আমি আশা কৰিছোঁ যাতে যি স্বাভাৱিক জীৱন যাত্ৰাত আমি আছিলোঁ, সেই সকলোবোৰ সুদিন যাতে ঘূৰি আহক আৰু কৰোণা যি মহামাৰী অতি সোনকালে শেষ হওক।